हेलो गाइस आज আমি আজি পকৰি খাম আমাৰ এইখান আমাৰ জগাৰ মুখা গাইস আৰু এই আমাৰ ৰাস্কাটা কবি ধুই আছে আৰু আমাৰ মুনুকা এটো আৰু কি আছে আৰু এয়া এতে এ পাতাই না হয় মুটু কোনি গেল কাৰণ তো সকে এই যে সবাই হন্দা কবি কমে যে এই কি পাতি আছে সাম মই পাতি আছে সাদু এটো মাল দিকে দিব লাগে এৰা সৰি যাও এই অলপমান ঢ কৰি দিব লাগিছিল তলখন দেখি হলে বেছি ভাল হয় খালি দিয়া কিমান ডাঙৰ কেৰাহী কিমান ডাঙৰ জুইটো কোন ফালৰ পৰা কৰিবি এই তই থাকা ভাল ইনকে হ'ব ঠিকে হৈছে তো গাইস এতিয়া আমি উধান পাতি আছো পকৰি খামতো পকৰি খাবা লাগিলি তাৰমানে উধান উধান পাতবা লাগিব এই খৰি আৰু এইবিলাক বাকি যোগাৰ পাতিবিলাক আনছি আৰু এইফালে কবি ছবি ধুই আছে চলিয়া এইবিলাক মানে একেলগে খানাটো খাম বুলি খানা মানে কি আৰু পকৰি খাম আৰু পকৰিও খানা বুলিয়ে ধৰচোন আমাৰ এইখান চলি গোটেই আছে যেতিয়া সৰু সৰু চলি মেট্ৰিক দিছে এইখান চলি চব আমি এইখিনি জেগাত খানাটো খাম পুৰা স্পেচিয়েল খানা সো ভিডিঅ' চাই থাকক কেনকে কি কৰিব পাৰি আমি মানে দীঘালকে চাই থাকো আৰু গৰু খাওঁতে খাবা হলা দে জলদি কৰ অলপ টাইম বহুত গেল দে কিন্তু তেতিয়া আকৌ পুৰি ৰাখতে বলে নাখাবে কতে চুই খান এ জুই অলপ হেৰি কৰ আৰম্ভণি কৰ চুই মেছানে সিয়াৰ নামো ইমৰান অ মানুহটো ই খৰি কাটি আছে নহয় এই আমাৰ খৰি কাটা মানুহ আমাৰ মানে ইয়াৰ নামো ইমৰান এই মোৰ নামো ইমৰান আমি একেলগে একেখন ঘৰৰে তাৰমানে ইফালে ইফালে আৰু ইফাল ইফাল এই বনোৱা ভাই জলদি কৰ এই মালটো শুনা ৰাখবি দেই পকৰি মাল পানী বেছি নিদিবি হা পানী দিয়ে দৰকাৰ নাই এই কবি হে দিয়ে হৈ যাব নালগে দে খটিলে এই নাই পাই খটিলা বাই দেবা কষ্ট করতে আর যাও এই ইমরান নাজানো মই কেঁচা জ্বালা লাগব নহয় জ্বালা নহলে নহব এইবিলাক পিয়াজ কিমান দি সব দিয়ে গেল কেৰাহী লাগব জি কেৰাহী হতে বটস এই গাল দিছে মিস্টেক মই লাইটাটো লৈ থাকিলো মেছ এটা পলিথিনেদি জুইটো উঠাব লাগব হে ভিডিও আছে নহয় কি ভিজাবে আছে রে আইরন নিমখান চালাই দুটা দিন নহব 7টা 5টা 6টা 7টা লাগব আনে লৈ আ বেলা 10 টকা দিমা 10 টকা জ্বালা লৈ আ পাক পাই না 10 টকা হিচাপত কুচা ও মানে কি আছে রে 10 টকা পাওয়া যাব জ্বালা কেইটা আনছা আৰু নিমখ লাগব নিমখ বহুত নালগে বাৰু নিমখ দিছো হতে দিছো ইছাগিলা কিমান দি মনু গাছ আছে পকৰি বনাম কেৰাহীটো আন পকৰি বনাম যি মানে ইটা লাগি জলকীয়া কিন্তু কম হৈ আছে জলকীয়া ইটা হেতে জলকীয়াৰ কোনো গুৰুত্ব দিয়া নাছিল মই কওঁতে জলকীয়াৰ ইটা নাম লৈছি হেতে খিনিবৰ এটা জলকীয়া নাম লৈছি যে জলকীয়া কৰপে আনে হেতে কব ভাই জলকীয়া লৈ আহে ভাই আৰু দুটামান তিনটা জ্বালা দি খাব পাৰি নেকি পকৰি কিমান পকৰি বনাব পকৰিত জ্বালা বেছি লাগে এই মেইন ৰান্ধনীটো আমাৰ সেইটো এইটো হ'ল আমাৰ মেইন ৰান্ধনী নমস্তে গাইস বুলি তই ৰান্ধনী হয় নহয় হয় কি কি বনাবি এটা আজি আজি এটা পকৰি পকৰি কি পকৰি ভেজ পকৰি নে চিকেন পকৰি ভেজ পকৰি হয় ভেজ পকৰি কিনকে বনাই এটা হেতক দেখাব লাগিব বাকি মানুহগিলাকক হয়নে নহয় হয় আৰু আমাৰ ভিডিঅ' গিলাক লাইক কমেন্ট গিলাক নকৰে হয়নে নহয় হয় এনে হলেই সবে কৈ থাকে ভিডিঅ'ত লাইক কৰো কি কমেন্ট কৰো এনেকে কৈ থাকে কিন্তু আমাৰ ভিডিঅ'ত কোনো গুৰুত্ব নিদিয়ে হয়নে নহয় হয়
গুৰুত্ব দিব লাগে না নালাগে লাগে পিছে কোনো লাইক নেদে সেইটো কৈ দি ভালকে লাইক কৰিবি কমেণ্ট কৰিবি কৈ দি লাইক কৰিবি কমেণ্ট কৰিবি অঁ শ্বেয়াৰো কৰি দিবি শ্বেয়াৰো কৰি দিবি আমি এনে ভিডিঅ' বনাই নাথো নহয় এনে নহয় ঠিক আছে আমি ক'লা যেতিয়া আৰু আপোনালোকে কৰি দিব এই এনেই হ'লে বাটত লাগ পালে মোক ক'লে নহ'ব নহয় বোলে ভিডিঅ'বিলাক চাই থাকোঁ ভাল লাগে বুলি মোক ক'লে কি হ'ব তাতে কমেণ্ট কৰিব লাগে ভিডিঅ' ভাল লাগছি নে বেয়া লাগছি তাতে কৰিলেহে ভাল হ'ব হয় নে নহয় এতিয়া গড়ে আজি এতিয়া ভ্লগছটো বনাই আছোঁ ভ্লগছ মানে কি আৰু আমাৰ এইটো সৰুকৈ আৰু প্ৰীতি ভোজ বুলি কয় এইটো প্ৰীতি ভোজ খাম যিহেতু আমি কেনেকৈ কি কৰোঁ চাই থাকক আমিও কি কৰিব পাৰি চাই থাকক এয়া আমাৰ মানে এয়া মাল আমাৰ ৰেডি প্ৰায় হৈছে এয়া কেঁচা জ্বলাবলৈ এইকেইটা দি হ'লেও কিবাকৈ কাম চলাব লাগিব মাল যিহেতু নাহে বাকী এনেই বহুত এয়া হঠাৎ হোৱা ভোজ কাৰণে এই অৱস্থা তাৰমানে জ্বালাৰ কোনো নাম নাছিলে পাহৰিলে হয় ইয়াতে কিবাকৈহে মনত পেলাই দিছোঁ টোপনি মাৰি অহা মানুহ আৰু সেইখিনি মনত থাকিবই দেচোন বাৰু বাকী মেইন টাইমত দেখাম আৰু এইখিনি এতিয়া ৰেডি হোৱাখিনি দেখালোঁ এয়া আমাৰ ৰান্ধনী মানে জুই ধৰি আছে ইও এটা মেইন ৰান্ধনী তাৰমানে মেইন ৰান্ধনী এয়া কি দি থাকে আৰু বহুত দিব নালাগে নহয় এয়া অলপমান দিব লাগে এয়া মেইন ৰান্ধনীয়ে এতিয়া জুই ধৰাত ব্যস্ত জুইটো ভাল হ'লেহে মানে বস্তু ভাল হ'ব না সেইকাৰণে মানে জুইটো মেইন কি মাৰিব দি আছ ঐ চাৰা খোৱাত ধান্দাত আছা নে কি দেউতাই হা চাৰা খা চাৰাও এইবিলাক ডাইলগ মাৰ পূৰা মহনা মাৰি আছে বেচন কমকৈ দিছে নেকি আছে দে বহুত পানী নেদবি শুনছা মালটো টাইট হৈ থাকিলেহে ফুলাৰি ভাল হয় এটা হেৰি হ'ব লাগে আৰু লেয়াৰ চিষ্টেম হ'ব লাগে এয়া জুই দপদপকৈ জ্বলছি যদি মানে এতিয়া কেৰাহী বহাব পৰা হৈছে প্ৰায় গতিকে আমাৰ এয়া বস্তুখিনিও ৰেডি হৈছে এতিয়া আমি কেৰাহী বহাম আৰু কেৰাহীটো বহাই দিব পৰা হোৱা নাই হৈছে বোলে এইকেইটা মালটো হ'লে এতিয়া আমি তাৰমানে মেইন বস্তুটো তেল চেল এইবিলাকৰ ব্যৱস্থা কৰি চব হোৱাৰ পিছত আমি খানাটো তাৰমানে টাইমো হৈ গৈছে না কেইটা বাজিছে 2টা বাজি পাৰ হ'ব এতিয়া 2টা বাজি পাৰ হৈ গ'ল না 3টা মানে বাজব এতিয়া দে তাকে মানে অলপ দেৰি হ'ল সেয়া মানুহ দুই এটা অহা নাছিল না টাইমত আহি পোৱা নাছিল এতিয়া আমি আহি পেলাই যেতিয়া বনাব লাগিব আৰু ঢিলা নকৰবি আৰু অলপ টাইটহে হৈছে হেন পাইছোঁ মাল টাইটে হৈছে হেন পাইছোঁ অলপ দিবা লাগিব নেকি আৰু অলপ এই সেয়া ময়দা দি ঢিলা হৈছে আৰু অলপ ময়দা দিহে আটা খুলি নাপাবি লক খলাব শুনা আনছি এতিয়া কামটো কৰাৰ আগতে মালটো হেৰি কৰি পেলাই আগুন লক যোনটো আছিল সেইটোৱে আছে বুলি কবি 7576 বুলি কবি আকৌ এবাৰ মোবাইল লক চেঞ্জ কৰিব এনে টাইম নাই তাতে মোবাইল লক চেঞ্জ কৰিব এইটো মালকে ভালকৈ মাৰ এইটো দুটা কাম চলি আছে এতিয়া মহাত্মা গান্ধীৰ নিচিনা কোন গৈছি ফেবলা ফেবলা গৈছি ক'ত গৈছি আগুন লকটো আছে বুলি কবি 7576 চব মিক্স হৈছে ভালকৈ মিক্স হৈছে দি এটা কাম কৰ অলপ পৰ লাগে হেৰি কৰি থৈ দি মালটো নাল লাগে থৈ দি এতিয়া ৰেডি হ'লে প্ৰায় ৰেডি হ'ল যিহেতু আৰু অলপ ময়দা দি এই হেৰি বেচনটো দিলি টাইট হৈ থাকিলে মালটো এনেকৈ দিবা ভাল হ'ব নহ'লে এই বহুত ঢিলা হৈ থাকিলে মানে লতৰ পতৰ পিঠা নিচিনা হয় স্লাইচ কেইখন বাদ দি স্লাইচ নালাগে দে এটা মাৰি দাও কিয় এই স্লাইচ কেইখন অলপমান হ'লেও ভাল লাগিলে দে হ'ব দে যি দিছা আৰু ফাইনেলি আমাৰ কেৰাহীও বহিল ইহঁতে বোলে পানী খোৱাত ব্যস্ত এইকেইটা কামৰ জোৰত পানী খোৱাৰ ৰাতিনি লাগি গৈছে কাম কৰছি বেলেগে খাই বঢ়িয়া কেৰাহীতে পানী পেলাই দিলা চব
এই পানীটো মোৰ গাতটো পৰিলে এই হেৰিটো বসি কেৰাহীটো বসি চাউল চলে আছে এইটো চাইড গোটেই সিহঁতে পানী পেলাই দিছে ভালে হৈছে তেলটো কিমান গৰম হৈছে গম পালোঁ এতিয়া এই চবৰে মুখত হাঁহি হৈ আছে ৰিক্সা খানা আজি গপচ খানা দেখাই দিলে কোনে ধোৱা নাই গা 3 দিন আৰু 2 দিন ৰ একেবাৰে ধুবি 3 দিন গা ধোৱা নাই এটাই পানী দিছে এটা এয়া আমাৰ ফাৰ্ষ্ট টাইম চলি গেল এয়া ব্ৰেড চপ টাইপৰ মানে মই দিলোঁ কিবা এটা সেইটো খাই ল'ম সৰু সৰুকৈ দিবি দেই মালগিলা এক চাইড ভিজে থৈ দি কাম চলি আছে লগতে খানাও হৈ আছে লাই থাকিব নালাগে বাৰে বাৰে একেবাৰে লাই দিলে খানা খাবলৈ আহিলোঁ ফুলাৰী বুলি কয় আমাৰ এই দৰঙীয়া শব্দ ফুলাৰী আৰু পকৰি এই দুটা বেলেগ বেলেগ বস্তু হয় নে এটাই বস্তু কওঁ ফুলাৰী আৰু পকৰি দুটা কেনেকুৱা বস্তু একে একে দুইহে হয় দেখোন তেতিয়াহ'লে আমি খাব লাগিব সৰু সৰুকৈ এক জেগাতে পেলাই থাক কালাৰ আহি গৈছে অলপ উল্টাই দিয়ে এই ব্ৰেড চপখিনি উল্টাই দিয়ে মোৰ ব্ৰেড মোৰ লগাই দিলি নাই দে সেই মাল লাগে এনে ফ্ৰাই হোৱাৰ পিছত এনে চাই দিব আকৌ এই ব্ৰেড চপ এইটো উল্টাই দিলে এই সেইটো দুইফালে হ'ব লাগিব এইটো একফালে মোৰ সেইটো উঠাই দিছোঁ আৰু সেইটো দিছোঁ আৰু অলপ উঠাই দি মালখিনি উঠাই দি হৈছে নাই হোৱা এই মোৰ ব্ৰেডটো উঠাই দিছোঁ সেইটো উঠাই দিছোঁ আৰু মোৰটো উঠাই দিছোঁ সেইটো হোৱা নাই এইটো আৰু ইটো চাইড হোৱাই আছে ধাৰাসাৰ গৰম এইটো তেলতে লাগি আছে পৰে ধুনীয়া পকাই খাইছি দেই এটা হেৰি খাবি খানা পিনা লাগে খানা পিনা লাগি আছে ভাল লাগি আছে চবে খাই আছে দুটাকে সেয়াও দেখাম বাৰু কিন্তু মই এইটো টেষ্টিং কৰি চালোঁ ভাল লাগছে ব্ৰেড চপৰ পাৰ্টিটো শেষ হ'লে এইবাৰ ফুলাৰীকেইটা সৰু সৰুকৈ দিবি দে হে সেইকাৰণে দিয়ে লাৰি যাব নহ'লে সেইকাৰণে দিয়ে পইচা নিদিয়ে আছে দে নাই সেয়া আৰু অলপ হ'ব লাগিব কালাৰ আহিব লাগিব এইকেইটা খাওক কেনে হৈছে এয়া নাপাবি মোৰ লগত এই তামচা বেপাৰ নাই অলপ সৰু সৰুকৈ দি ভাল লাগিব আৰু এনে নিমখ ঠিকে আছে এতকৈ বেছি হ'লে ভাল নালাগিল হয় এতকৈ কম হ'লেও বেয়া লাগিল এই ৰঙাবাৰী হেৰি এটা কাম কৰিবি দেই নিয়ম একে কাৰাকাৰী দিছে এই খালী কৰি দিলা তোক নেৰিলা তই নাপালি এই চানিক কিয় নেৰিলি ইউ আহিল আৰম্ভণিৰ পৰা আছে চলটো মই বুজি পোৱা নাই
এটা কচলি সোমাই দিম মই আমি ফুলাই হোৱাৰ লগে লগে আকৌ ডাইলেক্ট বোৱা ক'ত কচলি সোমাই দিবি নাই ই খালি দাই নাই মই হেই বহুত মাল আছে হ'ব কম ফুলাই হ'ব নেকি তই এটা কাম কৰচোন খাই থাক আৰু দুইটা এটা ফুল হৈ লওক এতে কাৰা নালগিবি খালি হেই হেৰি এটা বহুত হ'ব খাই থাকবি কাম কৰা নাই পইচাও দিয়া নাই হিংসা কৰিলে নহয় বস্তু বনোৱাৰ পৰা খাবা লাগে বনোৱাৰ পৰা খাই থাকবি ইয়াৰ পৰা লৈ যদি এই দল হ'ব আমি সীমা থাকে একো নহয় খাব পাৰিব এই আছে পিছ হৈছি দি মোৰ পিছ দিছো এ পিছ মোৰ এই আৰা খাৱা হেৰি ফুলাৰিও খা বেচো বা তৌ এটা খা ডাইৰেক্ট নেকি পুৰা লাগি আছে খাৱা লোৱা নাছিল কি আছিলে ঠাণ্ডা পৰি গ'ল তেতিয়া পেকে আছিল কথা কৈ আছিল এতিয়া খাব পাই দেখিছা না মনে আছে নহ'লে বিৰাট আৰু মাৰি থাকে এইয়া লাইক কৰিব দিছি এতিয়া পানী বসছি উৎকা কৰবি ফুটবি চানিক দিছি কেনে লাগছি মালটো খাই মালটো মানে হেৰি ফুলাৰি খাই কেনে লাগছি এই ভাই সাতটাৰে আছে মোৰটো ক'ত এ তো খাইছা মই খাইছো এ মই খাও না ৰে এ ফুলে খাইছা না তই খাইছা কান্তেলিয়া সর না খান্দা মনে থাক সবে মোৰটো ক'ত গেলে গেলা চবে খালা জুই না কি হয় জুইটো খেলা যায় ইলা পুৰা জুইত ধান্দা নাই কাৰো হা খাৱাত ধান্দা রাহুল জুই আগো জুই দি নুমাই দিছ ব্ৰেড চপ নাই 100 হৈ গেল বাৰু আৰু পকৰি ষ্টাইল এয়া হ'ল পকৰি ষ্টাইল এখৰি বিচাৰিত নাপাব বুলি নহয় কি আকৌ এয়া বনাব মানুহ কোন বুলি ভাবছা এই মই আৰু জুইটো ভাল হ'লে ভাল হৈ আহিছে এবাৰ অলপ আগতকৈ চাইজটো সৰু হৈছে না নাই হৈছে এ পিডুৱা পকৰি খোৱা কিমান পকৰি খোৱা খাবি কি পচি কি পৰা নাই ঠিক নাই খালি সেই পলিথিন দিলি বাছ চলাবই কিবা কিবি মুনুকা হেৰি ফুলাৰি কেনে হৈছে ফুলাৰি বঢ়িয়া সৰু সৰু কৰি দিবি আচাৰটো সৰুৱে বনাইছে ৰাহুলে লৈ আহিছে না একসাথে দিব পৰা হৈছে খাইলে এইখিনি ৰেস্তা নুমাই দি ভালকৈ নুমাই দিবা এনে নুমাই যাব মুনুকা দেখোন এখন দোকান দিব পাৰা ফুলাৰি এই দোকান দিম ৰ কেই না কাষ্টমাৰে নাই মোবাইলৰ হেৰিত ইউটিউবত ছাবস্ক্ৰাইবাৰে নাই ফেচবুকত ফলোৱাৰে নাই তেতিয়া দোকান দি পেলাই কি লাভ আছে আজিকালি ডাঙৰ ইউটিউবাৰগিলাকে দোকান দিলেই চলে আমাৰ নিচিনা মানুহে দোকান দিলেও নচলে নহয় থৈ দি চুকুৰালীয়ে দোকান দেই চুকুৰালীয়ে দোকান দিয়ে আমি আৰু কি আৰু ভাই আমাৰ একো কাম নাই আমাক মানুহ চাব টকা লৈছে 40 টকা এই সেইটো কি লৈছে 35 টকা মই এতিয়া নাযাওঁ যা ওরা তেল কম নেকি তেল কমা নাই সাত সুপা তেল ইতে দিবা নালগে হা এইখিনি তেল দি এটা চলে থাক নহলে আকৌ নতুন তেল দিলে ভাল নহব ইটা না যা যা উপরে ওপর ওয়াল তুলি এই বেলা শুন এই লৰাই খেলে ৰাঙে পাইছো এই পঠবি খাইছো এই কি পাইছো এই টাটা যাব এই পকৰি এই দুটা ডায়লগ কই দি হয় নাই আপেল পাইছা দি আগতে কি কৈছা ওয়ান্স মোর মুদি গদি এইটো হল পকৰি ষ্টাইল আজি গৰু খাম আজি বাৰ গৰু খাম বলে ৰাহিমাৰ আছে ইতদা মাখাই মবে ফিক্টৰ হলি হল ইতদা সকনা বাবা নহয় তোক তল্লা বদা আইছো কোনে ইয়া কথা কৈছিল মোৰ কথা কৈছিল ইয়া গৰু খাম তেনে থাকবি আজি পকৰি খাম বা আনি আজি পকৰি খা আজি এইবিলাক কৈ দিছো আজি পকৰি খাম বা বুলি আপি ভাল পা কৰি এই গলি হাই পকৰি খাম বা তল্লা বদা আজি পকৰি ওচৰ আহিল নাই ওচৰ আহিয়া গৰু খা আজি
পকৰি পকৰি খাম আজি বাৰ গুৰ খাম বা আজি ভিডিঅ'টো বেয়া কৰি দিলো সি কাটি দিলা পকৰি খাম ভাল আজি পকৰি খাম গাঁৱত পকৰি ষ্টাইল হৈছে বঢ়িয়া পকৰি চকত বেছি থকা পকৰি সৰু সৰু মাল হ'লে আজি বাৰ পকৰি খাম বাল আজি পকৰি খাম বাল তাকে কওঁ পকৰি খাম আজি এনেকে ক'ব লাগে তই পকৰি নমানিবি দেই ভাই কাৰাকাৰী হৈ যাব দেই এইবিলাক ৰেড চিলি দিয়া মাল খালি হয় আৰু চকত খালি খৰিবিলাক দি বহুত ৰেড চিলি দিয়া খাব পালা হয় লাল হৈ থাকিলে বঢ়িয়া ভাই এটা খাব পাৰি নেকি নে এটা এটা খাব পাৰি একচুৱেলি ইচ্ছা কৰিলে পকৰি খাম আজি পকৰি খাম কি অৰুজুত বনালৈ পকৰি কথা কৰি তই দোকান দিছিল নেকি কথা কৰি এবাৰ দিলো নহয় বহুত চলি দি দিছিলো নহয় ঐ এইবাৰ দিছিলি এইবাৰ নহয় 2 বছৰ পাৰ হৈ গ'ল কি বেচিছো পকৰি কিন্তু লাভ নহ'ল লোকচানহে হ'ল খাইছি যি আকৌ এটা খাওয়াই খাওয়াই মানে আমি বেলেগ মানুহবিলাকক বহুত বহুত দিছো 10 টকা দিলে গোটেই 10টাতকৈ ওপৰত পকৰি ডাঙৰ ডাঙৰ দিব বনাব নাজানো ভালকে নহ'লে আগতেনি এই ক্ৰীম বনান মই ডাঙৰ ডাঙৰ পকৰি দিছো আৰু ক্ৰীম বন নহয় এই মই যে বনাইছিলো তেতিয়া সেনেকুৱা পকৰি মই খাইছো নহয় আমি খোৱা নাছিল নেকি পকৰি তোতা দিনুতে গৈছে দিনুত যাওঁতে মুনুকায়ে মই সেই পানী বিচাৰি পাগলা হৈ গৈছো ইয়াক লৈ গৈছো ইয়াক লৈ গ'লো পানী কেছ লৈ গৈছো আকৌ 3 কেছ 2-3 কেছ পানী কচেৰিৰ পৰা লৈ গৈছো হৰমনিতাত গেল হৰমনিতাত নাপালো হে পানীতে লাভ হৈছিল আকৌ লাষ্টত এতিয়া আধা কেছ পানী নাযায় বেচা আধা কেছ পানী এতিয়া জুই কিনি দিয়ে ভাই জুই কিনি দিয়ে পৰে 2টামান বজাত এই আমি মিয়া মানুহ তাত হেৰি কৰিছোঁ এই 70 টকা দিছোঁ আধা কেছ পানী তাতে কমচে কম 15টামান পানী আছে সেই 15টা পানী দিলোঁ সি আৰু লাভ কৰি দিছোঁ এই আমি মিলাই পেলাই আকৌ দিছোঁ সেইকেইটা নহ'লে পইচাকেইটা এনে যায় পানী বেচিব ইচ্ছা নাযায় তো বোলে অজুত হেৰি চান্দা দিব লাগে নহ'লে তাতে চান্দা তুলি আছে একফালে দেখা পাইছোঁ চান্দা তুলি আছে আমাৰ দোকান বন্ধ কৰি দিলোঁ লাষ্টত দোকান হা চান্দা কিমান চান্দা পাৰ দোকানত যিমান পৰে সেই আৰু ধৰ 100 150 200 এনেকৈ দিয়ে থাকে না চবে সেই হিচাপত দিব লগা আছিল এই আমি ভাবছোঁ কি এনে লছ খাইছোঁ তাতে আকৌ চান্দা দিব লাগিলে চেছ 7টা নে 5টা লো 7টা নে 5টা নাই 3টা লো খালি ৰফিকে ৰেজেকে তই আমি 3টাই দিলেও এটা থাকবাই নৰে সি আৰু তাৰ ওচৰৰে নহয় না সি আকৌ তাতে কাম কৰি থাকিব লাগে নহ'লে মানুহবিলাক কিবা কয় এইবিলাক আৰু আমাৰ কাহিনী বহুত গৈছে হোটেল নেদাও নমস্কাৰ কৰিছোঁ এদিনা লাগে 500 টকা খৰচ কৰি খাই বৈ আহিম হা হোটেলৰ নিচিনা জ্বালা নাই হোটেলৰ নিচিনা এই মন্দিৰ লাভ কৰক সি এটা বেপাৰী মানুহ সি মাল বেচা নাগিলে আকৌ বেচিব আৰু বৰ্তমান আমাৰ পকৰি বনোৱা হ'লে পকৰি চাওঁ কি ৰঙা পকৰি মানে মই ঘৰৰ পৰা আহি পালোঁ পকৰি ঘৰত গ'লোঁ যাই কাপোৰ চাপোৰ চেঞ্জ কৰি আহি গ'লোঁ আকৌ পকৰি বনোৱাতে লাগিব লগা হ'ল হাতত ধৰি বাকীকেইটা ক'ত গ'ল সিহঁতে পলাল খাই দে কাজিয়া লাগছি সিহঁতে কাজিয়া লাগি পলাল সেইকাৰণে বহুত চলিৰ লগত বনাবাই দিগদাৰ তৌতোক মই মাতি আনিছোঁ খাবাক লাগি এওপা কাজিয়া লাগি পেলাই গ'লি সিহঁতে বেছিকৈ লৈ গ'লা এনেকৈ হ'লে নহ'ব দেই এইবাৰৰ পৰা অলপ চাই চিতি বনাব লাগিব নহ'লে সিহঁতে খাই বেছিকৈ খাই পেলাই যায় কাজিয়া লাগি পেলাই এতিয়া মোক এটা চিখৰ লগা আছিল সেইখিনি টাইমত চিখৰটো নাই পিছে বহুত লাভ নহ'ল আজি ঘৰত বনোৱা হিচাপত নহয়নে কমকৈ পৰিল আমি আগতে অপাৰ হৈছিল আমাৰ আমি যেতিয়া বনাইছিলোঁ আৰম্ভণিৰ পৰা খাই থাকোঁ আমি
তোৰতো এতিয়া খাৱাহে নাই কেইটা খাইছা তোৰ বিকি হৈছে কেলে কেলে হাঁহি আছা কি হাঁহি আছে ই তোৰ তাৰমানে মই বনোৱা দেখি তোমাৰ হাঁহি উঠছি ফাইনেলি শেষ ফাইনেলি বনোৱা শেষ হৈ গ'ল আমাৰ অলপ ছাইডটো মুচি পেলাই ইনকে দি চাইড আৰু মুচবা নালাগে আৰু ইয়াতে একো নাই। শেষ হ'ব গেয়া খতম এতিয়া তোমালোকে খাৱা এনজয় কৰ ময়ো গেলোৱে মই নাখাওঁ 4:35 থকা শেষ গৈছে 1 বজাতে বনোৱা শেষ গৈছে খাৱা শেষ হোৱাই নাই বনোৱা শেষ হৈছে আৰু তো এই বস্তুটো জাপি দিলি এই জাপি গোটাই এই ডিমা পিঠা বনোৱা দিলোঁ এই আঞ্জালে আদি বেছিকৈ জুই মানে এতিয়া জুই বেছি হ'ব কাৰণ শেষ হৈ গ'ল যে তেতিয়াপে এই জুই নাই আকৌ তেতিয়াপে এই সেৰকি সেৰকি আহি থাকে বা আৰু কালি এটা ভাল ভিডিঅ' শ্বুটিং কৰিম গম পাইছা না হা ৰাখি দিছে